নমস্কাৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে মিউচুৱেল ফাণ্ডত এছআইপি কৰাটো বেছি প্ৰফিটেবল হয় নে ষ্টকত এছআইপি কৰাটো বেছি প্ৰফিটেবল হয় মিউচুৱেল ফাণ্ডত কেনেকৈ এছআইপি কৰা হয় ষ্টকত কেনেকৈ এছআইপি কৰা হয় ইতিমধ্যে আপোনালোকে হয়তো গম পায় আৰু যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে এতিয়া আমাৰ মূল বিষয় হ'ল কোনটো বেছি ভাল হয় কোনটো বেছি প্ৰফিটেবল হয় ইয়াৰ বাবে আমি প্ৰথমতে কেইটামান এক্সাম্পল চাওঁ এক্সাম্পল কেইটা চাই ডিসিশন নল'ব ইয়াত কিছু খুব দৰকাৰী কথা জানিবলগীয়াও আছে গোটেইখিনি কথা আমি ইয়াত ডিসকাস কৰিম এতিয়া আমি প্ৰথমতে কিছু তথ্য চাই লওঁ মই আকৌ গৈছো কমপ্লিট ভিডিঅটো চাই ল'ব এয়া হৈছে কেইটামান স্মল কেপ মিউচুৱেল ফাণ্ডৰ লাষ্ট 5 বছৰৰ ৰিটাৰ্ণ লাষ্ট 3 ইয়াৰৰ ৰিটাৰ্ণ য'ত নেকি 30%ৰ আশে-পাশে ৰিটাৰ্ণ আছে এভাৰেজ ৰিটাৰ্ণ লাষ্ট 3 ইয়াৰ্ছত এগেইন মই কেইটামান মিউচুৱেল ফাণ্ড দেখুৱাইছো যেকেইটা মিড কেপ হয় এই মিড কেপ ফাণ্ড কেইটাৰ ৰিটাৰ্ণো প্ৰায় 30%ৰ আশে-পাশে ৰিটাৰ্ণ আছে লাষ্ট 3 ইয়াৰ ৰিটাৰ্ণ আৰু এইকেইটা কেইটামান লাৰ্জ কেপ মিউচুৱেল ফাণ্ড হয় যিকেইটাৰ ৰিটাৰ্ণ 18% 15%ৰ আশে-পাশে ৰিটাৰ্ণ আছে এতিয়া কথাটো হ'ল আমি এটা আইডিয়া পালোঁ লাষ্ট 5 ইয়াৰত মিউচুৱেল ফাণ্ডে কেনেকুৱা ৰিটাৰ্ণ দিছে মিড কেপ হওক স্মল কেপ হওক বা লাৰ্জ কেপে হওক এতিয়া আমি কেইটামান ষ্টক চাওঁ মই আকৌ কৈছোঁ কমপ্লিট ভিডিঅ' কিন্তু চাই ল'ব এটা ষ্টক লৈছোঁ যিটোৱে লাষ্ট 5 বছৰত 940%ৰ ওপৰত ৰিটাৰ্ণ দিলে ভাবি চাওক মিউচুৱেল ফাণ্ডে ৰিটাৰ্ণ দিছে 30%ৰ আশে-পাশে 20%ৰ আশে-পাশে কিন্তু নিৰ্দিষ্ট ইণ্ডিভিজুৱেল ষ্টকত যদি ইনভেষ্ট কৰিছে 5 বছৰত 940% কেনেকুৱা ৰিটাৰ্ণ হ'ব লাগিব এইটো এটা ষ্টক চাওঁ লাষ্ট 1 ইয়াৰত ৰিটাৰ্ণ দিছে 190%ৰ ওপৰত লাষ্ট 1 ইয়াৰত ইয়াত যদি চাওঁ লাষ্ট 5 ইয়াৰত সেম ষ্টকটোৰ ৰিটাৰ্ণ 670%ৰো ওপৰত নেক্সট এইটো চাওক এইটো এটা ষ্টক হয় যেটোৱে লাষ্ট 1 মাহত 28%ৰ ওপৰত ৰিটাৰ্ণ দিছে মানে 1 লাখ টকা ইনভেষ্ট কৰিলেও 28000 টকা এতিয়া ইয়াৰ মিনিংটো এইটো নহয় যে আপুনি ডাইৰেক্ট ষ্টকত ইনভেষ্ট কৰিব কিছু কথা আছে ইয়াত 1 মাহত 28000 টকাৰ ওপৰত ৰিটাৰ্ণ 1 লাখ টকা ইনভেষ্ট কৰি সেম ষ্টকটো 5 বছৰৰ ৰিটাৰ্ণ 200%ৰ ওপৰত গতিকে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ নিশ্চয় এনেকুৱা এটা ধাৰণা হৈছে যে আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাতকৈ দেখোন ষ্টকত ইনভেষ্ট কৰাই বহুত বেছি লাভ মানে কম্পেয়াৰে নহয় মিউচুৱেল ফাণ্ডে ৰিটাৰ্ণ দিছে 20% 30% ষ্টকত ৰিটাৰ্ণ দি আছে 500% 600% পৰ্যন্ত তেতিয়াহ'লে আমি মিউচুৱেল ফাণ্ডত কিয় ইনভেষ্ট কৰোঁ আমি ষ্টকত ইনভেষ্ট কৰিম এইখিনিতে আহি পৰে কথাটো যে ষ্টকত সেইসকল ব্যক্তিয়ে ইনভেষ্ট কৰিব পাৰে যিসকলৰ ষ্টকৰ ফাণ্ডামেণ্টেল এনালাইচিছ টেকনিকেল এনালাইচিছ সম্পৰ্কত নলেজ আছে দ্বিতীয় কথা আপুনি 10টা ষ্টকত ইনভেষ্ট কৰিব সেই 10টা ষ্টকে যে ভাল ৰিটাৰ্ণ দিব আপুনি হেতু আশা কৰিব নোৱাৰে তাৰ ভিতৰত 2টা 3টা হয়তো বহুত বেছি ভাল চলিব বাকি কেইটা হয়তো নেগেটিভ ৰিটাৰ্ণও দিব পাৰে গতিকে ষ্টকত ইনভেষ্ট কৰাটো হাইলি ৰিস্কি হৈ যায় আৰু দ্বিতীয় কথা বৰ্তমান যেহেতু war like সিচুৱেচনৰ বাবে আমাৰ মাৰ্কেট বহুত ডাউন এনেকুৱা টাইমত ভাল ষ্টক কিন্তু কম দামতো পোৱা গৈ আছে এনেকুৱা সময়ত আপুনি ভালদৰে এনালাইসিস কৰিলে ষ্টকত ইনভেষ্ট কৰিব পাৰে তেতিয়া আপুনি মিউচুৱেল ফাণ্ডতকৈ বহুত ভাল ৰিটাৰ্ণ আনিব পাৰিব তাত কোনো অনিশ্চয়তা নাই কিন্তু কথাটো হ'ল আপোনাৰ ষ্টক সম্পৰ্কে ভাল জ্ঞান থাকিব লাগিব কিন্তু যিসকল ব্যক্তিৰ ষ্টকৰ ফাণ্ডামেণ্টেল এনালাইসিস টেকনিকেল এনালাইসিস কৰিবৰ বাবে ইমান নলেজ নাই তেওঁলোকে আটাইতকৈ বেষ্ট অপচন মিউচুৱেল ফাণ্ড সিলেক্ট কৰিব পাৰে কাৰণ মিউচুৱেল ফাণ্ডত আপুনি জাস্ট পইচাটো দিছে আপোনাৰ ফাণ্ড এছেট মেনেজমেণ্ট কোম্পানীয়ে মেনেজ কৰিছে গতিকে আপুনি যেতিয়া কোনোবা 10টা ষ্টকত ইনভেষ্ট কৰিব আপোনাৰ ইনভেষ্টমেণ্ট এমাউণ্ট সাপোজ 1 লাখ টকা 10টা ষ্টকত ভগাই ইনভেষ্ট কৰি দিলে আপোনাৰ কোনোবাটো ভাল চলিব কোনোবাটো বেয়া চলিব গতি এভাৰেজ ৰিটাৰ্ণ আপুনি যদিও কোনোবাটো ষ্টকত 500% দেখিছে তাৰ মানে এইটো নহয় যে আপুনি 500% ৰিটাৰ্ণ আনিব পাৰিব কাৰণ কেইটামান ষ্টকে আপোনাৰ লছ কৰোৱাব এভাৰেজ গতিকে মিউচুৱেল ফাণ্ডত কথাটো তেনেকুৱা হয় বহুত বেছি ভালদৰে এনালাইসিস কৰি তেওঁলোকে এছেট মেনেজমেণ্ট কোম্পানীৰ ফাণ্ড মেনেজাৰে আপোনাৰ টকা এলট কৰে বিভিন্ন ফাণ্ডত আৰু যেতিয়া বিভিন্ন ষ্টকত ইনভেষ্ট কৰিব আপুনি যদি ইকুইটি মিউচুৱেল ফাণ্ড লৈছে তেতিয়াহ'লে তাৰ ভিতৰত কোনোবাটো ভাল চলিব কোনোবাটোৱে ৰিটাৰ্ণ নেগেটিভ দিব গতিকে এভাৰেজ ৰিটাৰ্ণ সেইভাবে এটা ষ্টেণ্ডাৰ্ড ৰিটাৰ্ণ 15% 20% পোৱা যায় আৰু 15% 20% তো বেয়া ৰিটাৰ্ণ নহয় আপোনাক মই এটা সাধাৰণ ক্যালকুলেশন দেখুৱাও 15% ৰিটাৰ্ণো যদি ল'ব পাৰে তেতিয়াহ'লে ই কিমান হ'ব পাৰে গৈ এটা সাধাৰণ ক্যালকুলেশন চাও আমি এটা ফাণ্ড লৈছো যেনিবা ইয়াতে আমি এছআইপি কৰিছো এমাউণ্ট এটা ধৰি দিও
5,000 টকাৰ SIP এটা আপুনি ষ্টাৰ্ট কৰিছে ৰিটাৰ্ণ আমি ধৰি লওঁ আমাক এই 500-600% ৰিটাৰ্ণ আমি বাদ দিলোঁ 15% এভাৰেজ ৰিটাৰ্ণ যদিও আমি ধৰোঁ টাইম পিৰিয়ড এটা কথা জানিব মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ কেতিয়াও শ্বৰ্ট টাইমত বিচাৰিব নালাগে মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ সদায় লং টাৰ্মৰ বাবে প্লেনিং কৰিব লাগে কাৰণ মাৰ্কেট কেতিয়া আপ হ'ব কেতিয়া ডাউন হ'ব আপুনি নাজানে লং টাৰ্মত এটা ষ্টেণ্ডাৰ্ড ৰিটাৰ্ণ পোৱাৰ আশা থাকে গতিকে টাইম পিৰিয়ড আমি সাপোজ ধৰি ল'লোঁ 10 years 10 yearত আপোনাৰ জমা হ'ব 6 লাখ টকা কিন্তু এষ্টিমেটেড ৰিটাৰ্ণে আহি আছে 15% কৈও যদি পায় আপোনাৰ 7 লাখৰ ওপৰত মানে কেপিটেলতকৈ আপোনাৰ ৰিটাৰ্ণ বেছি আহি আছে 13 লাখ টকা আপোনাৰ জমা হ'বগৈ এইটো যদি আপুনি অকণমানো টাইম বঢ়াই চাই তেতিয়াহ'লে ই মাল্টিপল ৰেটত বাঢ়িব ধৰিব কম্পাউণ্ডিং ৰেটত সেইটোৱে ইণ্টাৰেষ্টিং হয় মিউচুৱেল ফাণ্ডত গতিকে আপোনাৰ বহুত বেছি নলেজ নাথাকিলে ষ্টক সম্পৰ্কত মিউচুৱেল ফাণ্ডেই বেষ্ট হয়